নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্তে আজি আপোনাৰ মাজত এটা নতুন এটা ভিডিঅ' লৈ আহিলোঁ। তো আজি মোৰ তাত এটা ছাগলী বিটেল এটা মেল এটা আছিলে, আপোনাৰ সুন্দৰ মেল এটা আছিলে। এইটো আপোনাৰ অদাতত আছে, এতিয়া দাঁত ভঙা নাই। চাওক, এটা অদাতৰ সুন্দৰ মেল ছাগলী। তো কোনোবা ব্যক্তি যদি প্ৰয়োজন হয় তো এই মেলটো ল'ব পাৰিব। মেলটো আপোনাৰ মৰিগাঁৱত আছে, কোনোবা মৰিগাঁও আশে পাশে যদি বিচাৰে ল'ব পাৰিব। এটা সুন্দৰ মেল, কালাৰে চালাৰে বডি হাইট চাইট সকলো ধুনীয়াকৈ সম্পূৰ্ণ এটা ভাল মেল এটা আছে। তো কোনোবা ব্যক্তিয়ে ল'ব বিচাৰে ল'ব পাৰিব। তো মই দাদাজনৰ নম্বৰটো আপোনাৰ ইয়াত দি দিম, স্ক্ৰীমত নম্বৰটো মই দি দিম। তেনেকুৱা ডাইৰেক্ট আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। এটা সুন্দৰ মেল, চাওক এইটো কালাৰ বহুত মানুহে বিচাৰি থাকে, এনেকুৱা কালাৰ। তো কালাৰটো ভাল আছে, ছাগলীটোও ভাল। তো আপোনালোকে কণ্টেক্ট কৰি ল'ব, নিজে আপোনালোকে সুধি ল'ব সকলো ডিটেইলছ লৈ পেলাই। আপোনাৰ যদি দৰকাৰ হয় আপোনালোকে ছাগলীটো ল'ব পাৰিব। তো ইমানকৈ আজি ভিডিঅ'টো সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু অন্য এজন ভিডিঅ'লৈ আপুনি শ্বেয়াৰ কৰি দিব। তো এইটো ছাগলীটো চাই লওক, আৰু আজি ভিডিঅ'টো ইমানতে। জয় অসম।